Hi everyone, আজি মই dosa বনাম। ইয়া dosa বাটাৰটো লৈছো আৰু এতিয়া অলপ পানী লৈছো, pan লৈছো। এনেকৈ পেনত অলপমান পানী দি দিছো। তাৰ পিছত dosa অলপ ঢাকোন দিও। গেছটো ডাঙৰ কৰি দিছো। সো এটা কথা কৈ দিও, ইয়াতে মই বেটাৰটোত ৰাইচ লৈছো, চাউল লৈছো আৰু মাহৰ দাইল লৈছো। সো ৰাইচ 3 ভাগৰ, মাহৰ দাইল 1 ভাগ ল'ব। ৰাইচ যদি 3 গুণ লয়, মাহৰ দালি 1 গুণ ল'ব। তাৰ পিছত ৰাতি তিয়াই থৈ দিব বস্তুখিনি। তাৰ পিছত ৰাতিপুৱা এনেকৈ গুৰি কৰিব পাৰে, গ্ৰাইণ্ড কৰিব পাৰে মিক্সিত। হৈ গ'ল। এতিয়া অলপমান ইয়াতে তেল দি দিছোঁ। ঘিউ দিব পাৰি, ঘিউ দিলে বহুত ভাল লাগে। আজি মই তেলেই দিছোঁ। আৰু এখন বনাওঁ। এনেকৈ অলপ টাইম আপোনালোকে ঢাকোন দি থৈ দিব। অলপ সিজিব ডোসাটো। আৰু মই প্লেন ডোসা বনাইছোঁ। আপোনালোকে ইয়াৰ ভিতৰত আলুও দিব পাৰে। আমাৰ ডোসা হৈ গ'ল আৰু চাটনিটোতো আপোনালোকে দেখিছে আগৰ ভিডিঅ'ত, ঠিক তেনেকৈ কৰিছোঁ। সো এতিয়া ডোসাৰ লগত চাটনি পৰিৱেশনহে কৰিব লাগে। Okay, thank you so much guys for watching my videos. Bye bye.